জয় আই অসম ফ্ৰেণ্ডছ, মোৰ নাম জিতুল ৰাভা আৰু আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'বোৰ আপলোড কৰি কৰি হয়ৰাণ হৈ গৈছে, আপোনালোকৰ তথাপি ভিউ নাহে। আপোনালোকে এডিট কৰিছে, ধুনীয়া এডিট কৰিছে, তথাপি আপোনালোকৰ ভিউ আনে। কাৰণ কি ফ্ৰেণ্ড? চ' ফ্ৰেণ্ড, আপোনালোকৰ যদি এনেকুৱা হৈ আছে, আপোনালোকে যদি ভিডিঅ' আপলোড দি যদি হয়ৰাণ হৈ গৈছে আৰু কিছুমানৰ 1 বছৰ হৈ গৈছে, ভিউ অহা নাই। চ' ফ্ৰেণ্ড, আপোনালোকে বাৰু কি ভুল কৰি থাকে, সেই ভুলটো মই আজি এইটো ভিডিঅ'ত আপোনালোকক ক্লিয়াৰ কৰি আছোঁ। চ' ফ্ৰেণ্ডছ, আপোনালোকে যদি ইউটিউবাৰ হ'ব বিচাৰিছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো ষ্টাৰ্টিং টু এণ্ডলৈকে চাই থাকক, তো আপোনালোকে বুজি পাই যাব যে আপোনালোকে কি ভুল কৰি থাকে। চ' ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ চেনেলত যদি নতুনকৈ আহিছে, তেতিয়াহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখক, তাকি আমাৰ এনেকুৱা ইউটিউব ৰিলেটেড ভিডিঅ'বোৰ নটিফিকেশ্যন যেন আপোনালোকে পাই থাকে, আৰু মই এনেকুৱা ইউটিউব ৰিলেটেড ভিডিঅ'বোৰ আনি থাকোঁ মোৰ ইউটিউব চেনেলত। ফ্ৰেণ্ডছ, কাৰণটো মই বাৰু আপোনালোকক কৈ আছোঁ, কিন্তু তাৰ আগতে আপোনাক এটা এক্সাম্পল দিব বিচাৰোঁ, মানে যেন আপোনালোকে যে সহজতে যেন কথাখিনি বুজি পায়, সেইবাবে আপোনালোকক মই এটা এক্সাম্পল দি আছোঁ, ঠিক আছে। চ' ফ্ৰেণ্ডছ, আপুনি এটা গাঁৱৰ এটা মন্দিৰৰ মানে ভিডিঅ' শ্বুটিং কৰি আপুনি ইউটিউবত আপলোড কৰি দিছে, ঠিক আছে। চ' কোনোবা এজন ব্যক্তি যদি চাৰ্চ কৰি ইউটিউবত অসমৰ ভিতৰত আটাইতকৈ ধুনীয়া মন্দিৰ, ঠিক আছে। চ' ফ্ৰেণ্ডছ, যেতিয়া নেকি সি চাৰ্চ কৰিব, চাৰ্চ লিষ্টত যদি আপোনাৰ ভিডিঅ' যদি 1 নম্বৰত আহে, তো নিশ্চয় সেই ব্যক্তিজন ক্লিক কৰি চাব, ঠিক আছে। আপোনাৰ যদি ভিডিঅ'টো যদি চাৰ্চ লিষ্টত যদি নাযায়, তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো ক'ত, য'ত য'ৰ ভিডিঅ' তাতে পৰি থাকিব, চাৰ্চ লিষ্টত আহিব লাগিব, ঠিক আছে। চ' ফ্ৰেণ্ডছ, আৰু এটা কথা, ব্ৰাছ ফিচাৰত যদি আপোনাৰ ভিডিঅ' যদি নাযায়, তো আপোনাৰ ভিডিঅ' কেতিয়াও ভাইৰেল নহ'ব ফ্ৰেণ্ড, বা মানুহে নেদেখিব। কেনেকৈ ব্ৰাছ ফিচাৰ কোনটো কয়, তো মই বুজাই দি আছোঁ। ফ্ৰেণ্ডছ, যেতিয়া নেকি ইউটিউবটো অন কৰাৰ পিছত যেতিয়া নেকি ভিডিঅ'বিলাক অ'পেন হৈ আহে, সেইটোকে ব্ৰাছ ফিচাৰ। যদি আপোনাৰ ব্ৰাছ ফিচাৰত যদি আপোনাৰ ভিডিঅ' যদি যায়, তেতিয়াহ'লে আপোনাৰ ভিডিঅ' নিশ্চয় ভাইৰেল হৈ যাব, ঠিক আছে। এটা হৈছে ব্ৰাছ ফিচাৰ। তো এতিয়া হৈছে ছাজেষ্টেড ফ্ৰেণ্ড। ছাজেষ্টেড কি হয়? কোনোবা এটা ব্যক্তি যদি আপুনি ব্ৰাছ ফিচাৰ যদি এটা মন্দিৰ যদি ক্লিক কৰি চোৱাৰ পিছত যেতিয়া নেকি সেই ভিডিঅ'টোৰ মানে তলত যে মানে ভিডিঅ'বোৰ যে আহি থাকে, সেইটো কৈ ছাজেষ্টেড, ঠিক আছে। সেই ছাজেষ্টেড বা সেই ভিডিঅ'ৰ তলত যদি আপোনাৰ ভিডিঅ' যদি ৰেংক হৈ যদি সেই ছাজেষ্টেড যদি আহে, যদি সেই ব্যক্তিজন যদি দেখে আপোনাৰ ভিডিঅ'টো, কিন্তু আপোনাৰ থাম্বনেইলটো এট্ৰেক্টিভ হ'ব লাগিব। যেতিয়া নেকি এট্ৰেক্টিভ হ'ব, যদি সি দেখা পায়, তো নিশ্চয় ক্লিক কৰি চাব আপোনাৰ ভিডিঅ'টো। দৰকাৰ হ'লে আপোনাৰ মন্দিৰত সৰু এটা মন্দিৰেই হওক, ক'ব লগা, কিন্তু আপোনাৰ কি জানে, থাম্বনেইল এট্ৰেক্টিভ হ'ব লাগিব। যেতিয়া আমাৰ থাম্বনেইল এট্ৰেক্টিভ হ'ব, তেতিয়া তেখেতে আপোনাৰ ভিডিঅ' নিশ্চয় চাব, ঠিক আছে। এতিয়া এইবোৰ বস্তু আপোনালোকে কেনেকৈ কৰিব, চাৰ্চ লিষ্টত কেনেকৈ আনিব, আপুনি এই ব্ৰাছ ফিচাৰত কেনেকৈ আনিব, আৰু ছাজেষ্টেড কেনেকৈ আনিব, তো এতিয়া মেইন ডাঙৰ কথা ফ্ৰেণ্ড। যিমান ডাঙৰ ইউটিউব ক্ৰিয়েটাৰবিলাক আছে, চব এনেকুৱাই ফ্ৰেণ্ড। তেওঁলোকে এই চাৰ্চ লিষ্টত আৰু তাৰপিছত ছাজেষ্টেড ব্ৰাছ ফিচাৰত তেওঁলোকৰ ভিডিঅ'বিলাক যায়, সেইবাবে তেওঁলোকৰ ভিডিঅ'বোৰ ভাইৰেল হৈ আহে। আপোনালোকে এই বস্তুখিনি আপোনালোকে এতিয়া কেনেকৈ কৰিব? তো ফ্ৰেণ্ড, মেইন কথা হৈছে আপোনাৰ ভিডিঅ' ৰেংক হ'ব লাগিব ফ্ৰেণ্ড। আপোনাৰ ভিডিঅ' যদি ৰেংক নহয়, তো আপোনাৰ ভিডিঅ' কেতিয়াও মানে ভাইৰেল নহ'ব, কেতিয়াও ভিউ নাহিব। যদি চাৰ্চ লিষ্টত যদি আপোনাৰ ভিডিঅ' যদি প্ৰথমবাৰ যদি আহে, চাৰ্চ লিষ্টত যদি 1 নম্বৰতে যদি আপোনাৰ ভিডিঅ'টো আহে, নিশ্চয় ক্লিক কৰি চাব সেই ব্যক্তিজন। ব্ৰাছ ফিচাৰত যদি আহে, নিশ্চয় আপোনাৰ ভিডিঅ'টো চাব, যদি আপোনাৰ থাম্বনেইল এট্ৰেক্টিভ হয়। ছাজেষ্টেড যদি আহে, তো নিশ্চয় চাব আপোনাৰ যদি থাম্বনেইল এট্ৰেক্টিভ হয়। কিন্তু এইবোৰ আপোনালোকে যদি কৰিব লগা হয়, ৰেংক কৰিব লাগিব। এতিয়া ভিডিঅ' আপোনালোকে ৰেংক কেনেকৈ কৰিব আপুনি এতিয়া? তাৰ কাৰণে মই এটা ভিডিঅ' বনাই থৈছোঁ ফ্ৰেণ্ডছ, আই বটন চাই ল'ব। ভিডিঅ' কেনেকৈ মানে ৰেংক কৰে, মানে কি SEO কেনেকৈ কৰে, মই সেইটো ভিডিঅ' চাই ল'ব কেনেকৈ কৰে, ঠিক আছে। তো মেইন কথা হ'ল এইটো, আপুনি যদি ভিডিঅ' বনোৱাতে বা এডিট কৰাতে যদি আপোনাৰ 1 ঘণ্টা লাগছে, তো ভিডিঅ' ৰেংক কৰাতে আপোনালোকে মোটামুটি 1-1.5 ঘণ্টা লগাই দিব। আপোনাৰ ভিডিঅ' নিশ্চয় ভাইৰেল হ'ব, আপোনাৰ ভিডিঅ' ভাইৰেল হ'বই লাগিব। গেৰেণ্টি আছে, ভিডিঅ' আছে ইউটিউবত। এই ভিডিঅ'বোৰতো মানুহে ধৰি কিনেতো মানুহৰ তাত নিদিয়ে নহয়, সেই মেচিন এটা আছে, যেতিয়া নেকি এলগৰিথাম ছিষ্টেমত কাম কৰে মেচিন। যেতিয়া নেকি এলগৰিথাম ইউটিউবত যিমানে আপোনাৰ ৱাচ টাইম দিব, সিমানে আপোনাৰ ভিডিঅ' আগলৈ লৈ যাব। এনেকুৱাকৈ এলগৰিথাম কাম কৰে। চ' ফ্ৰেণ্ড, ভিডিঅ'টো কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তো লাইক কৰি দিয়ক। তো আমি ভিডিঅ'টো এইখিনিতে আমি সমাপ্ত কৰিব বিচাৰিছোঁ।